আবেলি ফুড পেট্ৰলিং কৰোঁ CRPক লৈ কৰাৰ পিছত মই এৰিয়াত পেট্ৰলিং কৰাৰ কাৰণে ওলাই যাওঁ। তো মই ভুমৰাবিল বজাৰৰ পৰা ৰিটাৰ্ণ হৈ আহোঁতে হঠাৎ মই এটা গাড়ী প্ৰত্যক্ষ কৰোঁ, মাৰুতি ভেন এটা। ভেনখন চাই আমাৰ ছাছপেক্ট হ'ল। আমাৰ পৰা প্ৰায় 500 মিটাৰমান দূৰত আছিলে। পিছত গাড়ীটো ফ'ল' কৰাৰ পিছত গাড়ীটো ধুবুৰীৰ ফালে আহে, ভুমৰাবিলৰ পৰা ধুবুৰীৰ ফালে ৰওনা হয়। একচুৱেলি গাড়ীখন আছিল ভুমৰাবিলৰ সেই এগ্ৰিকালচাৰ ফাৰ্মৰ ভিতৰত। তাৰপৰা সেইফালৰ পৰা ওলাই ধুবুৰীৰ ফালে মতলব আমাৰ নেশ্যনেল হাইৱেৰ ফালে আহে। পিছত ফ'ল' কৰি গাড়ীখন পিছে পিছে যাওঁ, গাড়ীখনৰ পিছে পিছে যদিও ড্ৰাইভাৰে গম পায়, গাড়ী চালকে গম পায় যে আমাৰ পুলিচে ফ'ল' কৰিছে বুলি। লৈ গাড়ী ড্ৰাইভাৰে তাত গাড়ীখন ৰাখাই পেলাই সি জংঘলৰ ফালে দৌৰি পলাই নকৰে এণ্ডাৰৰ হৈ গ'ল। পিছত আমি গাড়ীখন চাৰ্চ কৰি পেলাই গাড়ীখনত 6টা কেটল স্পাট গৰু পোৱালি আৰু গাড়ীখন তাতে সাক্ষীৰ সাক্ষাতত জব্দ কৰোঁ।